মৰুভূমি ডাইৰেক্ট মৰুভূমি বুলি ক'ব পাৰি ডাইৰেক্ট। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এইটো কিহৰ গছ। মোৰ ইউটিউব চেনেল মিষ্টাৰ শ্ৰিয়াজুল বাবুলৈ আকৌ এবাৰ নতুনবাৰকৈ স্বাগতম জনালোঁ। চ' আজি আহিছোঁ, অলপ ফ্ৰী আছিলোঁ সেইকাৰণে আহিছোঁ আৰু যিটো দৃশ্য আহি চালোঁ, এক মনোমোহা দৃশ্য আৰু মুক্ত বতাহ খাই ঠাণ্ডাৰ মাজত এনেকুৱা লাগি আছে, কি ক'ম আৰু কোল লাগি আছে। আৰু এই দৃশ্যটো আপোনালোকক এতিয়া মই দেখাম, চাওক। এইটো ব্ৰহ্মপুত্ৰৰ এটা ডাল বুলি ক'ব পাৰি, ধনশিৰি নদী। আৰু এই ধনশিৰি নদীত মই বৰ্তমান আছোঁ। চ' অলপ বতাহ খাই যদি সেইটো মূৰত যাব পাৰোঁ যাম, আৰু নহ'লে এতিয়া প্লেনিং কৰি আছোঁ যে ব্ৰহ্মপুত্ৰ পাৰত যাম। যদি লাহে গৈ আছোঁ নদীৰ পাৰত, মানে তাৰ পৰা অলপখিনি দূৰত আহিলোঁ। চ' নিয়াৰ 4 কিলোমিটাৰমান আহিলোঁ, তাৰপিছত পাই গ'লোঁ। এইটো কি নদী বুলি কয় নাজানো একচুৱেলি, কাকো সোধা নাই। আৰু ইয়াত নাও কেইটামান পাইছোঁ, বম ডাঙৰ নাও পাইছোঁ। এতিয়া গৈ আছোঁ নদীৰ পাৰলৈ আৰু চাওঁ অলপ। চাওক সঁচাকৈ ইয়াত 3টা দলং বহুত ডাঙৰ আৰু কি ক'ম, মানে ইয়াত যিহেতু চৰ চাপৰি অঞ্চলত মানুহবোৰ অতি দুখত বসবাস কৰে। বানপানী আহে, মাটিবোৰ উঠুৱাই লৈ যায়, আৰু আকৌ তেওঁলোকে তাৰমানে কষ্ট কৰি আকৌ তাৰমানে ইয়াতে চৰতে বসতি কৰি থাকে। আৰু তো আৰু মৰুভূমিত অহা যেন পালোঁ। চাওক বগা মৰুভূমি, ডাইৰেক্ট মৰুভূমি বুলি ক'ব পাৰি। ডাইৰেক্ট ফিলিংছ ক'ব নোৱাৰোঁ যে আজি এনেকুৱা আছিলোঁ। ৰাতিপুৱা যেতিয়া আহিব খুজিছিলোঁ যে মই আজি অলপ চৰৰ ফালে যাম, চৰৰ পৰিস্থিতিবোৰ কেনেকুৱা অলপ চাই আহিম আৰু আপোনালোকক দেখাম মানে, কিন্তু আহি চাওঁ এনেকুৱা লাগি আছে মানে এটা মজাৰ ভিউ। বগা বালি, আৰু বগা বালি মানে কি, চৰ এটা মৰুভূমিৰ মাজত আছোঁ। এটা মৰুভূমি, এইটো কি মৰুভূমি নাজানো, কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, এইটোৱে কথা। কিন্তু চাওক আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এইটো কিহৰ গছ। এইটো চাওক কিহৰ গছ আৰু কিহৰ খেতি চাওক। একচুৱেলি ধৰিব পাৰিছিলে নাই গম নাপাওঁ, কিন্তু ময়ো ফাৰ্ষ্টত ধৰিব নোৱাৰিছিলোঁ। ইয়াত দাদা এজনে মোক লৈ আহিছে আৰু দাদাটোৱে ক'লে এইটো কি হয় কওকচোন।
আৰু যদি খেতিয়কে বেয়া নাপায় মই এইটো ছিঙিম চাওক কি এইটো এইটো কি হয় এইটো হ'ল বাদাম চৰ্বিজাতীয় বস্তু আৰু এই বাদাম পৰি আছে চাওক বাদাম আৰু এইটো বাদামৰ গছ কিমান ভাল লাগিছে চাওক ৰ চাই আছো ক'ত গ'ল নাই ইমান লাগা নাই এটা লাগিছে ইয়াত এটা হ'ব থৈ দিওঁ আৰু মোৰ হাত চাওক কি হ'ল আমাৰ খেতি ইয়াত এতিয়া গৈ আছো মানে এটা কথা হ'ল ইয়াত যাতায়াত ব্যৱস্থা একেবাৰে বেয়া ইয়াৰ কাৰণে বেয়া যে ইয়াত সকলো সময়ত বানপানী অসমৰ প্ৰধান সমস্যা ক'বলৈ গ'লে বানপানী হয় আৰু মানে ইয়াত যদি আপুনি খেতি কৰে ইয়াত তামাম খেতি হৈ আছে তামাম খেতি অকল বাদাম জোৱাৰ মাকৈ বুলি কয় মাকৈ বাদাম আৰু কিবা অন্যান্য খেতি হৈ আছে তামাম খেতি হৈ আছে যিবিলাক আদি কৰি চৰ অঞ্চলত বেছিকৈ বালি মাটিত বেছিকৈ হয় সেইবোৰ খেতি ইয়াত হয় আৰু ইয়াত এটা কথা হ'ল যে ইয়াত খেতিবোৰ কৰোঁতে আপোনাৰ আচলতে কি ক'ম মানে কৈ আছোঁ চাওক মানে কি মানে তাৰমানে আমাৰ তাত যেনেকৈ আলি বন্ধালৈ তামাম কাজিয়া মানে থানাত গৈ পায়গৈ 1 কেজি মাটি লৈ কেতিয়াবা মাৰ্ডাৰ কেছ হৈ যায় আৰু ইয়াত কোনো ধৰণৰ আলি নাই আপুনি মাটি পাইছে লৈ যাওক আপুনি খেতি কৰি লওক কিন্তু এনেকুৱা ধৰণৰ তামাম খেতি হৈ আছে মানে কি ক'ম মই মানে এটা কথা ইয়াত ভাবিলোঁ যে কোনো ধৰণৰ আলি কাজিয়া পেচাল একো নাই আপুনি মাটি পাইছে যিহেতু খেতি কৰি লওক তামাম চাওক না চব এইবিলাক বাদাম লগাইছে আমি যিবিলাক খাওঁ বজাৰত কিনি তো কি ক'ম মানে এনেকুৱা ফিলিংছ এনেকুৱা জাগাত আহি এনেকুৱা ঠাই ফুৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে কেনেকুৱা পাইছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব আপোনালোকে কমেণ্টত ক'ব তেতিয়া মই আপোনালোকৰ কাৰণে চেষ্টা কৰিম দিবলৈ হয় দে একো নাই কথাতে আছে তাৰমানে আৰু ইয়াত এটা কথা মই লৈ গৈছিলোঁ আৰু আপোনালোকে মই মেপত দেখা দি আছোঁ গুগল মাতাজিক দেখা দি আছোঁ যে মই ক'ত আহিছোঁ তাৰমানে ব্ৰহ্মপুত্ৰৰ কিবা ডিফাৰেঞ্চ আছে এইটো ব্ৰহ্মপুত্ৰ কিন্তু হয় শুকান ব্ৰহ্মপুত্ৰ আৰু মই গাড়ী লৈ ইফালে গৈছিলোঁ গাড়ী লৈ যোৱাৰ ফলত গাড়ী লৈ যাব পৰা নাই আজিৰ ভিডিঅ' এইখিনিয়ে যদি ভিডিঅ'ত ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আদি ইত্যাদি কৰি দিব আৰু অলপ মৰম দিব নহ'লে মৰম নিদিলে কি দিব ছাবস্ক্ৰাইবটো কৰি দিয়ক